प्रति बछरे भारतवर्षर चुके कोणे अति धूमधामेरे महाशिवरात्रि उद्यापन करा हय। प्रति बछरे फागुन माहत बा इंग्राजी बर्षर फेब्रुवारी मार्च माहत এই পবিত্ৰ অনুষ্ঠান মহাশিৱৰাত্ৰি উদযাপন কৰা হয় আৰু এই বছৰৰ মাৰ্চ মাহৰ 1 তাৰিখে এই মহাশিৱৰাত্ৰি উদযাপন কৰা হৈছে। কিন্তু আপুনি জানেনে যে কিয় প্ৰতি বছৰে ভাৰতবৰ্ষত মহাশিৱৰাত্ৰি উদযাপন কৰা হয়? এই পবিত্ৰ অনুষ্ঠান ভাগ অৰ্থাৎ মহাশিৱৰাত্ৰি উদযাপন কৰাৰ অন্তৰালত বহুতো পৌৰাণিক কাহিনী প্ৰচলিত হৈ আহিছে আৰু উক্ত কাহিনীসমূহৰ ভিতৰত কেইটামান আমোদজনক কাহিনী এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আমাৰ এই মনোৰম পৃথিৱী নামৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ আমোদজনক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰা হওক। দেৱৰো দেৱ মহাদেৱ হ'ল সমস্ত জগতৰ অসৎ কাম আৰু অসৎ মনুষ্য বা অসুৰ আদিৰ ধ্বংসকৰ্তা। লগতে ভগৱান মহাদেৱ হ'ল তেওঁৰ ভক্তৰ ত্ৰাণকৰ্তা। ভগৱান মহাদেৱে তেওঁৰ ভক্তৰ ওচৰত দাসৰো দাস হ'বলৈ কুণ্ঠাবোধ নকৰে। ভগৱান মহাদেৱ হ'ল শান্তি, ধৈৰ্য আৰু প্ৰেমৰ প্ৰতীক। আৰু মহাদেৱৰ এই সোঁৱৰণতে প্ৰতি বছৰে মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। আৰু এই পবিত্ৰ দিনটোত যিসকল ব্যক্তিয়ে সঁচা অন্তৰেৰে মহাদেৱৰ পূজা অৰ্চনা সম্পন্ন কৰে সেই ভক্তসকলৰ ওপৰত সদায় ভগৱান মহাদেৱৰ সুদৃষ্টি আৰু লগতে কৃপা বৰ্তি থাকে। বহুতো পৌৰাণিক কথা অনুসৰি ভগৱান মহাদেৱ আৰু পাৰ্বতীৰ বিবাহ অনুষ্ঠানৰ দিনটো প্ৰতি বছৰে মহাশিৱৰাত্ৰি হিচাপে অনুষ্ঠিত কৰা হয়। মহাশিৱৰাত্ৰি দিনটোতে দেৱী পাৰ্বতী আৰু মহাদেৱৰ বিবাহ অনুষ্ঠিত হৈছিল আৰু তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ স্মৃতিতে প্ৰতি বছৰে এই পবিত্ৰ অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হয়। অন্য এক পৌৰাণিক কাহিনী অনুসৰি যেতিয়া স্বৰ্গৰ দেৱতা আৰু পাতালৰ দানৱ আৰু অসুৰসকলে মিলি সাগৰ মন্থন কৰিছিল তেতিয়া সাগৰ মন্থন কৰোঁতে বহুতো মূল্যৱান পদাৰ্থ ওলাইছিল আৰু লগতে জীৱনদায়িনী অমৃতৰ ৰসো নিৰ্গত হৈছিল যিটো পান কৰিলে মনুষ্য, অসুৰ বা দেৱতা সকলো অমৰ হৈ উঠিছিল। অমৃতৰ লগতে সাগৰ মন্থন কৰাৰ সময়ত বিষো ওলাইছিল যিটো সকলো জীৱৰ কাৰণে অতি মাৰাত্মক আছিল আৰু এই বিষ সাগৰৰ পানীৰ লগত মিহলি হৈ সাগৰৰ পানী বিষাক্ত হৈ পৰিছিল আৰু এই বিষাক্ত পানী পান কৰি বহুতো জীৱ-জন্তু মৃত্যুমুখত পৰিছিল। কথা বিষম দেখি সকলো দেৱতা ভগৱান মহাদেৱৰ ওচৰলৈ গৈছিল কিয়নো ভগৱান মহাদেৱ আছিল অতি দয়াৱান আৰু মহাদেৱে অতি সহজেই মান্তি হৈ সাগৰ মন্থনৰ সমস্ত বিষ পান কৰিছিল আৰু এই সমস্ত বিষ পান কৰাৰ বাবে ভগৱান মহাদেৱৰ কণ্ঠ অৰ্থাৎ ডিঙি ভাগ নীলা বৰ্ণৰ হৈ পৰিছিল আৰু তেতিয়াৰে পৰা ভগৱান মহাদেৱক নীলকণ্ঠ নামেৰে জনা যায়। আৰু এই বিষৰ পৰা পৰিত্ৰাণ পাই সমগ্ৰ জীৱকুলৰ লগতে দেৱতাসকলে মহাদেৱৰ পূজা অৰ্চনা সম্পন্ন কৰিছিল আৰু তেতিয়াৰে পৰা প্ৰত্যেক বছৰে মহাশিৱৰাত্ৰি অনুষ্ঠান ভাগ উদযাপন কৰি অহা হৈছে। অন্য এক পৌৰাণিক কথা অনুসৰি এবাৰ ভগৱান বিষ্ণু আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মাজত ভীষণ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধই সংহাৰী ৰূপ ধাৰণ কৰাত ভগৱান মহাদেৱে শিৱলিংগৰ ৰূপ ধাৰণ কৰি ভগৱান বিষ্ণু আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাক ক্ষান্ত কৰিছিল। ভগৱান মহাদেৱৰ অপূৰ্ব ৰূপ দেখি স্বয়ং বিষ্ণু আৰু ব্ৰহ্মাই প্ৰণাম কৰিছিল আৰু তেতিয়াৰে পৰাই এই পবিত্ৰ অনুষ্ঠান ভাগ অৰ্থাৎ মহাশিৱৰাত্ৰি উদযাপন কৰি অহা হৈছে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা এনে ধৰণৰ সকলো আমোদজনক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে।